सो फ्रेंड्स अपूर्वा एडवेंचर चैनल में आप लोग का स्वागत है। आज आम एटा नतुन लोकेशन और नतुन एटा झारनात जाई आसु और वाटरफल एटो देखाबो माने सानडे बुली मैं प्रत्येकटा सानडेत मैं भिडिओ किबा নহয় किबा एटा बनाऊ ताके बनाब चेष्टा करिसु और आपनालोके आमार भिडिओটো लास्टলৈকে চাই থাকক। আমি যাত্ৰাটো আৰম্ভ কৰিম। এটো এক্সিট আছে আৰু এটো আমাৰ বসন্তি আছে বেছাও বসন্তিৰ আমাৰ কিলোমিটাৰ টাউন চলি আছে এতেদি ঘূৰাব পাৰে বাস। আৰু এতিয়া আমি ভিডিওটো আৰম্ভ কৰিম বলা। আৰু মামিহতে খুব সুন্দৰকৈ সবজিবিলাক বজাৰত বিক্ৰী কৰি আহি ঘৰলৈ উভতি আছে। বন্ধুসকল আমি যাত্ৰা আৰম্ভ কৰিছো আৰু আগলৈ কি কি হৈ থাকে একদম চালিয়া চালিয়া ষ্টাইলত দেখাব চেষ্টা কৰিম আৰু যাই আমি মানে এটা নতুন আইটেম নতুন ষ্টাইলত এটা বিৰিয়ানী বনাম। নামটো জাগাত যাই কম কি বিৰিয়ানী বনাম। আৰু ফাইনেলি আমি মেঘালয় এন্ট্ৰি কৰি দিলোঁ অসমৰ পৰা আৰু মেঘালয় এন্ট্ৰি কৰি और लगरबिलाको लग पालो और बहुत लड़ा आহি আছে और आज सानडे बुली किने बहुते माने जंगलर মাজত সোমাই গৰমৰ মাজত বিৰাট ভাল পায় আৰু এইবিলাক ধুনিয়াকে খৰি কাটি কাটি থৈ দিছে আৰু এনেকৈ পাহাৰৰ মানুহবিলাকে খৰি কাটি খৰি বিক্ৰী কৰি নিজৰ জীৱন যাপন কৰে। आगे आगे और एक पिछे पिछे और आज सानडे बुली चुलिओ काटि दिलो केनेकुवा लागि आछे हेयर स्टाइल। आमी जे लोकेशनটো पामे আৰু বেছি দূৰ নাই पामे আৰু 2-3 মিনিট আছে। তো বন্ধুসকল কেকৰা দাই দি আমি কলপাত কাটিম। এতিয়া কলপাত মানে ভাত খাবৰ কাৰণে আমি ভাতৰ কাহি আনা নাই সেইকাৰণে আমি কলপাতেদি কাটিম আৰু আমাৰ লগত আহি থাকক আমি কলপাত जंगलर मजत मिलाके बहुत आए देखाई पाले किमान जाई আছে বাইক লৈ আৰু ভাবকচোন মেঘালয়ৰ ইমান জংগলৰ মাজত এই পাকা ৰাস্তা দিছে দেখছেনে কলপাত লাগে আমাক কলপাত দিন আহি আৰে জংগলৰ মাজত কবৰা সবৰা থাকিব পাৰে তো অলপ ঝাকৰা জুকৰি কৰি যাব লাগিব আৰু আমি জংগলৰ ভিতৰত এতিয়া চাওক ভিডিও দেখাব আপুনি কি চালিয়া নতুন জায়গা আমি বিচাৰি বিচাৰি নতুন নতুন প্লেছত এটো প্লেছত কোনো মানুহ আহা নাই আমি নতুনকে আৱিষ্কাৰ নহয় সৃষ্টি কৰিছো। আৰু আপোনালোকে ইয়াতে এইটো সুইমিং পুলত একদম ধুনীয়াকৈ সুন্দৰভাৱে কাপোৰ খুলি ধুনীয়াকৈ যেনেকৈ কলপাতেদি এনেকৈ যদি কাপোৰ লৈ আনে কলপাত আছে কলপাত কাটি কিনে ধুনীয়াকৈ বনাই গামছা বনাই কিনে আপোনালোকে একদম চুইমিং পুলত ঝাপ মাৰি মাৰি গাও ধুব পাৰিব। আমি ঝাপ মাৰি মাৰি গাও ধুই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু এতিয়া আমি বনাই কিনে কি বস্তু মানে অকল এনজয় কৰিলে নহ'বতো খাবতো লাগিব খোৱাৰ ব্যৱস্থাও কৰা হৈছে তাৰ কাৰণে আমাৰ ভিডিঅ'টো লাষ্টলৈকে একদম ধ্যান দি একদম চকু ফালি বুলি তামাম চকু ফালি বুলি চাই থাকিব। আমার আমি আহি নাপাওয়ালৈকে একদম চৌকাত জুই লগাই কিনে রেডি এনেকুৱা সুন্দৰ পৰিৱেশ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু এটা না পলিউশ্যন না কি না হাই হুল্লা না গাড়ীৰ কি একদম ৰিলেক্স হ'বলৈ আহিব পাৰিব না পইচা দিব লাগে নে কি এইকাৰণে গছ গছনি মানুহে ৰুব লাগে। গছ গছনি থকাৰ কাৰণে কি ধুনীয়া ছাঁ হৈ আছে एसीओ पट्टा न पाए नाकि कैसा लगा मेरा मजाक आरो আমি বস্তুবিলাক কাটি কুটি रेडी কৰি আছো और हम लोग डेक्सी का नीचे आग लगा चुके हैं और डेक्सी का ऊपर में कोनिया और आलू दे देता है। আৰু আপোনালোকে ভাবি আছে কি বনাম আমি আজি আমি বনাম বাহুবলী বিৰিয়ানী কেতিয়াবা আপোনালোকে বনাই পাইছে খাই পাইছে আজি আপোনালোকক বনাই কেনে মানে একদম চালিয়াভাৱে বনাই একদম সুন্দৰভাৱে বনাই কেনে অলপ रोमांटिक भावे बनाई किने देखाब चेष्टा करिसु और आपनालोके चाब बाहुबली बिरियानी আমি বনাম और इहते पूरा एकदम सुइमिंग पुलत झाप मारि मारि आहि पाले सुंदर परिवेशर মাজত আমি আছো आपनालोके आहिब बहुत ভাল লাগিব और लोकेशनটো आपनालोকক দি দিম মই ভিডিওটো চাই থাকিব। আমি এতিয়া পিয়াজ আৰু অলপ ধুই আনো আমার ধুই আনা এটা নিয়ম এটা আছে স্টাইল এটা আছে এই ধুই আনা অলপমান দূৰত থাক তেতিয়া দেখাব পাব সবে।
আমি ধুই আনো এনেকে এনেকুৱাই আমি ধুই পাখলি একদম চালিয়াভাৱে ধুওঁ মানে এনেকৈ আনকমন টাইপত ধুওঁ আৰু এনেকুৱা ধুলে মানে পুৰা একদম লেতেৰাবিলাক তামাম চাফা হৈ যায় অলপো বাচি নাথাকে আৰু ইমান ধুই নিলোঁ বস্তুবোৰ ধুই নিলোঁ চাওক একদম পৰিষ্কাৰ একদম পুৰা চাফা ইমান ধুনীয়া পৰিষ্কাৰ হ'ব জানো আৰু আমি এই যোনটো বাহুবলীৰ মানে বিৰিয়ানী বনাম বুলি প্ৰচেষ্টা চলাই আছোঁ যোনটো প্ৰচিডিং চলাই আছোঁ সেই প্ৰচিডিঙত বৰ্তমান আমাৰ যোনটো বাহুবলীৰ কণীটো সেইটো বইলিং হৈ আছে বাহুবলীৰ কণীটো বইলিং হৈ আছে আৰু হ'বই আৰু সেইটো মানে একদম তুষাৰ প্ৰচেছিঙত চলি আছে আৰু এইফালে পিঁয়াজ চিয়াজ আমি একদম থলুৱাভাৱে আমাৰ কাটিং চলি আছে এইটো কাটিং হ'ব আৰু এনেকুৱা এইটো আমাৰ পাহাৰৰ ভোট জ্বালা कैसा लगा मेरा मजाक আমি বাহুবলীৰ যোনটো আমাৰ বিৰিয়ানী হ'ব বাহুবলী বিৰিয়ানী তাতে আমাৰ হজমোলা খুন্দা হৈছে চাওক এই হজমোলাটো আমাৰ এটা ৰেচিপিৰ মানে অংশ আৰু আপোনালোকে গম পাইছে যে হজমোলাটো কি কাৰণে খুন্দা হৈছে আৰু যোনে মানে স্মাৰ্ট মানে মোৰ ফ্ৰেণ্ডবিলাক কিনো গমেই পাইছে হজমোলাটো কিয় খুন্দা হৈছে আৰু আমি এতিয়া কণী আলুটো আৰু সেইটো বইলিং হৈ গ'ল বস্তুখিনি এতিয়া সিহঁতক ওলাবৰ কাৰণে ঠাণ্ডা পানী দৰকাৰ সেইকাৰণে আৰু আমি বাচন বাটি বেছি অনা নাই তে এনেকৈ বাহু চুঙাত অকণমান পানী লৈ যাম আৰু জংঘলত আহিলে বাঁহ থাকিলে আৰু চবখিনি বস্তু যোগাৰ হৈ যায় এতিয়া আমি এটা পানী ভৰাই ল'লোঁ ইয়াতে কণীবিলাক চব ওলাই কিনে বঢ়িয়াকৈ চলা মানে বাচন অনা নাই বাচন অনাৰ কাৰণে এইটোৱে বাচন আৰু মোৰ কামখিনি যিখিনি আছিলে বইলিং কৰিব লাগে যি কৰিব লাগে মোৰখিনি ৰেডি কৰি দি দিছোঁ এতিয়া ড্ৰাইভাৰ চেঞ্জ হৈছে এটা বেলেগ ড্ৰাইভাৰ আহিছে এইটো আমাৰ এই কেকৰা বিৰিয়ানী ড্ৰাইভাৰটো যে এই কেকৰা বিৰিয়ানী ড্ৰাইভাৰটো হয় আৰু একদম ফ্ৰেছ পানী ল'বৰ কাৰণে এই আমি তাতে নিজৰা আছে সৰু নিজৰা তাতে একদম ফ্ৰেছ পানী আহে আপোনালোকৰ তালৈকে লৈ যাই দেখাই আছোঁ আৰু পাথৰবিলাক পূৰা পিছল হৈ আছে বৰষুণ দি ইয়াতে বাঘ হাতী অহা চান্সটো আছে যিহেতুকে পাহাৰ জংঘল জেগা হ'লেও ওচৰ পাজৰে গাঁও আছে ইয়াতে ধুনীয়া একদম নিজৰা আছে ইয়াৰ পৰা একদম চাফা পানী ওলায় একদম খুব সুন্দৰ ইয়াতে আৰু ধুনীয়াকৈ একদম বাঁহেদি ধুনীয়াকৈ কাটি ইয়াতে কবৰা চবৰাই ওলাই নেকি হা কবৰা চবৰা আহে নেকি ইয়াতে কবৰা আহি যায় মাজে মাজে এইটো কবৰাৰ ঘৰ এটা খুংখাৰ জেগা আছে আৰু ইয়াতে পৰিষ্কাৰ পানী পাহাৰৰ পানী এইটো অলপমান বেলেগ সুবিধা চিষ্টেমত ল'ব লাগিব ভাৱে ওলাব লাগিব আমি পানীটো বৈ আছে কিন্তু আমি ওলাব পৰা নাই ৰ'ব চেষ্টা কৰি আছোঁ চেষ্টাৰ ফল মিঠা এনেকৈ ধৰি আছোঁ আৰু আমি এনেকৈ কিবা এটা টেকনিকেলিভাৱে প্ৰচেষ্টা চলাইছোঁ যিহেতুকে চাফা পানী লাগে আমাক জংঘলত এটা পৰিষ্কাৰ পানী আহি আছে জংঘলত আহিলে অলপ জংঘলীভাৱে টেকনিকেলিভাৱে মানে অলপমান বেলেগ চিষ্টেমত জংঘলীভাৱে কামবিলাক কৰিব লাগিব আজি অলপ ভিডিঅ'টো অলপ বেলেগ চিষ্টেমত বনাব চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো এনেকুৱা চিষ্টেমত চাই ভাল লাগেনে ক'ব এনেকুৱা ভিডিঅ' লাগিলে এনেকুৱাই ভিডিঅ' আমি বনাব চেষ্টা কৰিম আৰু জংঘলে ধুনীয়াকৈ ঘূৰি আপোনাক নাজাৰাবিলাক দেখাম আপোনালোকক আৰু আমি এনেকৈ চাউলখিনি 1 কিলো চাউল আনিছোঁ 4জনৰ কাৰণে হৈ যাব এক পোৱাকৈ খাম আৰু না কি 4-5জন আছোঁ আমি আৰু চাউলখিনি ল'লোঁ আমি কেৰাডি চাউল আনিছোঁ কেৰাডি কম্পু খাই কিনে জংঘলত কেৰাডি কম্পু মাৰি থাকিম আৰু ঢাচ ঢুচ মাৰিম আৰু চাবাছ বেটা আৰু জংঘল চাওক না এমাজনৰ জংঘল যেন লাগিছেনে এনেকুৱা লাগি আছে আমি পুৰা একদম আফ্ৰিকাৰ জংঘলত আহি গ'লোঁ নেকি এনেকুৱা লাগিছে অসমতে আমাৰ ভাৰতবৰ্ষত মানে এনেকুৱা জেগা আছে অসমৰ ওচৰে পাজৰে এনেকুৱা মেঘালয়ৰ ভিতৰত আমাৰ ইমান সুন্দৰ জেগা আছে সেইটো আমি কাষতে জেগা থাকিও আমি বহুত দূৰলৈ গুচি যাওঁ মানে গমেই নাপাওঁ সেইকাৰণে এইবাৰ মোৰ প্ৰচেষ্টা হ'ল অলপমান জংঘলীয়া জেগা আৰু অলপমান ৱাটাৰফল আৰু এনেকুৱা কিবা নদী কাষত থকা মানে সেউজীয়া পৰিৱেশৰ মাজত যাবলৈ চেষ্টা চলাই আছোঁ আৰু আলুখিনি ফ্ৰাই হৈ গ'ল আৰু বহুত কষ্ট কৰি বেচেৰা আলুখিনি উঠাই আছে আমি বাচন বৰ্তন বেছি নালোঁ অকল ডেক্সি এটা আৰু কৰচ এটা আৰু বাকী আৰু যিখিনি মছলা বুটা আৰু সেইটো এনেকৈ আহিলোঁ দাও এখন লৈ বাকী আৰু জংঘলতে হৈ যায় জংঘলীয়া চিষ্টেমত বস্তুবিলাক বিচাৰি বনাব চেষ্টা কৰিছোঁ এইটো পিঁয়াজটো ফ্ৰাই কৰি ল'লোঁ 100 গ্ৰাম মিঠাতেলত বেছি নহয় 100 গ্ৰাম মিঠাতেল দিব 4-5জন মানুহ হ'লে 100 গ্ৰাম মিঠাতেল বিৰিয়ানীত মজা আৰু হালধি 2 টকাৰ দি দিব আৰু আপোনাৰ পিঁয়াজ আৰু তেলটো দিয়াৰ পাছত হালধিখিনি তাতে ফ্ৰাই কৰি ল'লে হ'ল
তেতিয়া মানে কালাৰটো অলপমান চেঞ্জ আহিব গাজৰ জলকীয়া এইখিনি आजा रसुन तो दिए कौन है ये लोग कहां से आते हैं এতিয়া গাজৰ আৰু কেপচিকাম আৰু আমাৰ লোকেল জলকীয়াটো তাতে দিয়া হৈছে এইটো ফ্ৰাই চলি আছে মছলাখিনি ইয়াতে ঢালি দিছোঁ আমি গৰম মছলা পিচিছিলোঁ এইখিনি খুন্দিছিলোঁ আৰু এনেকৈ আমি মছলাখিনি দি একদম অলপ অলপ লাহে লাহে হিলা হিলি কৰি কিনে লাই দিয়া হৈছে তাৰপিছত মছলা পানীখিনি ইয়াতে গৰম মছলা লং ইলাইচি গোটেইখিনি দিয়া হৈছে কিন্তু পেকেট মছলা আমাৰ ইয়াতে নাই অকল হালধিটো পেকেট দিয়া হৈছে এতিয়া মছলাৰ মাজত একদম আলুখিনি দিয়া হ'ল আৰু জুই একদম তুখাৰ জুই চলি আছে খৰি এভেইলেবল আছে ইয়াতে একদম খৰিৰ টেনশ্যন নাই আঞ্জাৰ কালাৰ চাওক না কি চালিয়া কালাৰ তাৰমানে কোনো ৰেষ্টুৰেণ্টে পাত্তা নাপাব এনেকুৱা কালাৰ হৈছে চাওকচোন চাউলখিনি আমি দি কিনে ইয়াতে মিহলাই ল'লোঁ মানে মছলাই চব্জিয়ে কেপচিকামে চব মিক্স হৈ গ'ল এতিয়া লাষ্টত আমি বাহুবলীটো আমাৰ লাষ্টত ওলাব আপোনালোকে চাই থাকক এটা পানী দিয়া হ'ব এই বাহুবলী মানে বিৰিয়ানীটো বনাবৰ কাৰণে বহুত মানুহৰ হাত আছে ইয়াতে অকল এটা মানুহৰ হাত নাই বহুত মানুহৰ হাত আছে বহুত মানুহৰ হাত আছে কোনোবাই পানী দিছে কোনোবাই কৰচিল লাইট দিছে কোনোবাই জুই দিছে আৰু আমাৰ বাহুবলীৰ যোনটো মেইন বস্তুটো এই মেইন বস্তুটো অকলশৰে আছে তাক মানে ফ্ৰাই চাই কৰি লুকাই থৈ দিয়া হৈছে এইটো বাহুবলীৰ আমাৰ মেইন বস্তুটো अरे कहना क्या चाहते हो ইয়াক মানে ফ্ৰাই চাই কৰি থৈ দিছোঁ লাষ্ট এণ্ডিঙত দিয়া হ'ব আৰু এটা চিনেমেটিক শ্বট দি আছোঁ আপোনালোকক এইটো লোকেল চিনেমেটিক শ্বট আৰু বন্ধুসকল ইয়াতে আহি কিনে আপোনালোকে মজাকে এই মজাৰ বহুত ওপৰত পাব মানে ইমান ধুনীয়া প্লেচ আৰু ইমান ধুনীয়া পৰিৱেশ আৰু চালিয়া মানে তামাম চালিয়া ৰে মানে মোৰ ক'ব কাৰণে কণ্ঠ নাই যে মোক আহি কিনে ইমান ভাল লাগি আছে ইমান ধুনীয়া ফেণ্টাষ্টিক জেগা মানে আহিলে আহি থাকিব মন যাব আৰু নেক্সট ছানডে ইয়াতে প্ৰগ্ৰাম কৰিম আৰু মোৰ 1000 ছাবস্ক্ৰাইব পাৰ্টিটো মই ইয়াতে কৰিম এই লোকেশ্যনতে কৰিম ইমান ধুনীয়া সুন্দৰ আৰু মোৰ বন্ধুবিলাকে আহি কিনে বিৰাট সুখ পাব বিৰাট সুখ মানে টাৰ্জেন টাইপ হৈ যাব মন গৈছে इतनी खुशी মোৰ টাৰ্জেন ইয়াতে মাতিলেও কোনো কংকা নাই পুৰা মানে নিজৰ দিল খুলি আটা পাৰিলেও কোনো এটা অবজেকশ্যন দিয়া জেগা নাই কোনো এটা হাই সদনি একো বোলা বস্তু নাই যেনেকৈ যি পাইছোঁ সেনেকৈ বনাইছোঁ খাইছোঁ লৈছোঁ আৰু বিন্দাছ ঘৰত যাম আৰু সময়ো বেছি টাইম নহয় মাত্ৰ 30 মিনিট বা 40 মিনিটৰ ভিতৰত এইটো লোকেশ্যন আহি পায় বশিষ্ঠৰ পৰা এই লোকেশ্যনটো 30 বা 40 মিনিটৰ ভিতৰত এই লোকেশ্যনটো আহি পায় বশিষ্ঠ চাৰিআলিৰ পৰা আৰু আমাৰ ঘৰটো কাষতে সেইকাৰণে আমাৰ খুব হাৰ্ডলি 20 মিনিটত আকৌ বশিষ্ঠ চাৰিআলিৰ পৰা অন্ত্ৰেঙা হয় বাই নদী বুলি কয় লোকেশ্যনটো বাই নদীৰ পৰা অলপ ভিতৰুৱা জেগা আৰু সেইটো লোকেশ্যনটো পাবৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকিব লাগিব তেতিয়াহে আপোনালোকে জায়গাটো ভালকৈ দেখা পাব চিনি পাব তেতিয়াহে গম পাব ইয়াৰ পাছত আমি এতিয়া অলপমান খানা চানা হোৱাৰ পিছত আমি ধোৱা পাখলা কৰিম ধোৱা পাখলা মানে নিজৰ বডিটো ধোৱা পাখলা আৰু চুলি তুলি কালি কাটি অহাৰ পিছত মই মানে গা চা ধোৱাই নাই ইয়াতে ধুম বুলি মানে আজি ভাবি লৈছোঁ আৰু তাতে আমি ৰুলিং মাৰিম একদম চুইমিং পুলত ঝাপ দিম আৰু কিমান ধোৱা এইটো আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক কেনাই একদম বঢ়িয়া আপোনালোকে খাব যদি নামি আহিব নেকি বৰ সুন্দৰ কাৰিকৰে চুমা এটা খাই দিম চাওঁ আৰু ইমান হেণ্ডচাম আৰু ইমান ধুনীয়া কাৰিকৰ পাব নেকি চাওকচোন পুষ্পাহান মালটো একদম পুষ্পা মালে বনাই আছে ভাবক আৰু সি বহুত কষ্ট কৰি কিনে পানী নিছে মানে সাগৰ সমুদ্ৰ পাৰ হৈ গ'ল আৰু ৰাইজসকল এটা বস্তু হৈ আছে ওপৰৰ ফালে সিহঁতে বনাই আছে কিন্তু তলৰ ফালে জুই দিব পাহৰি গ'ল ইমান খাতৰা কাৰিকৰ যে ওপৰত মালটো দি আছে কিন্তু তলত জুই নাই একদম মালটো সিজি থাকিব আৰু এইটো থাকিলে আমি এতিয়া গা ধুব যাওঁ এইটো মালটো হৈ থাকিব আমি গাও ধুম ধুনীয়াকৈ আহি কিনে দাবাই দিম আৰু একদম বাহুবলীৰ মালটো দিয়া হৈছে বৰ ধুনীয়া আৰু এইটো বৰ ধুনীয়া দিয়া হ'ব এই ডাঙৰ ধুনীয়াটো দিছোঁ এইটো ধুনীয়াকৈ ফ্লেভাৰ এটা আহিব লোকেলিটি ধুনীয়াটো আমাৰ কেনেকুৱা লাগিছে জুই আৰু আমি একদম মইনা তুমি জুই এনেকুৱা মাল বনাই আছে আমি একেবাৰে গৰমত যাওঁ গাড়ী ধুব যাওঁ আৰু এইটো লোকেশ্যনত এতিয়া এনেকুৱা মানে
এনেকুৱা বেলেগ বেলেগ ষ্টাইলত ড্ৰাইভ দিব আৰু বেলেগ বেলেগ চিষ্টেমত ৰুলিং মাৰিব আপোনালোকে চাই থাকক 1 2 3 go round kick চালিয়া আৰু বন্ধুসকলে এনেকৈ আপোনালোকে ছাপ মাৰি মাৰি একদম নিজৰ নিজৰ ষ্টাইলত নিজৰ খুচিমতে কাটিব পাৰিব দিল খুলি কাটিব পাৰিব আৰু বেলেগ বেলেগ চিষ্টেমত মাৰি আছোঁ দেখাই আছোঁ এবুকু পানীলৈকে হৈ যায় আৰু বেছিকৈ পানী দিলেতো বেছি পানী হৈ যায় কিন্তু ধুনীয়াকৈ গা ধুব পাৰে একদম মানে যোনটো হিচাপত পানীখিনি আছে 1 2 3 go বহুত ওপৰত আমরা মাৰিলো ভয় লাগে কিন্তু ৰাইজ এই তাৰে পৰা মাৰতে ভয় লাগে কিন্তু সঁচা কথা আৰু ৰাইজসকল আমি এটা গা চা ধুই কিনে ৰুলিং মাৰিছিলে আমাৰ অৱস্থাতে ৰুলিং মাৰাতে মোবাইলটো হাতৰ পৰা ৱাটাৰপ্ৰুফ মোবাইল ওলাই পৰিল এতিয়া বিচাৰি আছোঁ এই ভগৱান ইফালে নাযায় ইয়াতে হ'ব ক'ৰবাত বহুত কষ্ট কৰি আমি বিচাৰি আছোঁ পানীৰ তলে তলে এইখিনি নাহে কোনটো হাতত লৈছিলি ঐ এইটো হাতত দে এইখিনিতে আছে ভগৱান নাহে মইতো এইটো জানো কিন্তু মোবাইলটো চিটকি যাব পৰা নাই ইফালে কোনবেলা এনেকৈ শিকিলে দিছোন অলপ ভগৱান মোবাইলটো পাওঁতে এই গুৰুদেৱ এইটো গ'লে এইখিনি এইটো তাতকি যাব নাযায় সি পানীত মোবাইলটো তলত হৈ নাযায় বহুত বেয়া খবৰ বন্ধুসকল ৰুলিং মাৰোঁতে মোবাইল পৰি গ'ল বহুত বেয়া লাগিল এতিয়া মোবাইলটো আমি বিচাৰি পাওঁ নে নাপাওঁ ইমান জলদি অফাৰ আছে তাতে পইচাও আছে মোৰ কিমান টকা আছে গম পোৱা না পাইছোঁ মোবাইলটো পাই গ'লো বন্ধুসকল বহুত কষ্ট আমি বহুত মানে ভাবা নাছিলোঁ যে মোবাইলটো পাম বুলি ৱাটাৰপ্ৰুফ মোবাইল আৰু তাৰ পিছফালে আমাৰ পইচাও আছিল বহুত বেয়া খবৰ আছিল কিন্তু আমি পালোঁ আৰু এই ভিডিঅ'টোতে আমাৰ ক্লিপ আছিলে ভিডিঅ'টো পাই যাব ভিডিঅ'টো আপোনালোকক দি দিম ৰাইজ পানীৰ মাজত বেকফ্লিপ মাৰি কিনে পানী মোবাইলে হেৰাই দিছোঁ ভাই इतनी खुशी मुझे आज तक আমি ভবা নাছিলোঁ মোবাইলটো পাম বুলি আৰু মানে পানীয়ে ঠেলাই কেনে আমাক পিছফালে লৈ যায় যিখিনি জেগাত থিয় দিব নোৱাৰে এনেকুৱা মানে ঠেলাই থাকে পানীয়ে ইমান ধুনীয়া লাগি আছে মনটো ইমান ভাল লাগি আছে আপোনালোকে এই লোকেশ্যনটোত আহিব পাৰিব আৰু আপোনালোকে এনেকৈ পানীৰ মাজত বহি কি ধুনীয়াকৈ সুন্দৰ পৰিৱেশ কি ধুনীয়া পানী কি বৈ আছে ইমান ধুনীয়া জেগা তে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কি পালে ক'ব আৰু জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বন্ধুবিলাক আপোনালোকে অতি সোনকালে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কৰি দিব তেতিয়াহে মই আগুৱাই কিনে ভিডিঅ' বনাই যাব পাৰিম আৰু আপোনালোকৰ আশীৰ্বাদ এনেকৈ থাকিলে মই এনেকৈ ভাল ভাল ভিডিঅ' বনাই কিনে দিব চেষ্টা কৰিম আৰু চেষ্টা চলাই থাকিম আৰু যিমান পাৰোঁ বনাই থাকিম আৰু আপোনালোকে মোক অকণমান সহায় কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু পৰিৱেশটোৰ কথা ক'বচোন পৰিৱেশটো কেনেকুৱা লাগিছে এইফালেও কিমান চকু দূৰলৈ যায় অকল জংঘল আৰু মই পুৰা পানীত নামি গৈছোঁ একদম নামি গৈছোঁ ধুনীয়া পানী আৰু বন্ধুবিলাকে এইফালে খানা বনাই আছে ধুনীয়াকৈ বনাই মেলি ইয়াতে গা চা ধুই খুব সুন্দৰকৈ বনাই ফেমিলিৰ লগতো ধুনীয়াকৈ আহি খাব পাৰিব যিকোনো অকেশ্যনত যিকোনো লোকেশ্যনত একদম মানে ধুনীয়া লোকেশ্যনত নহয় মানে ধুনীয়া অকেশ্যনত আৰু ভাল লোকেশ্যনত আহিবৰ কাৰণে মোৰ ভিডিঅ' চাব লাগিব আৰু এনেকুৱাই ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব নতুন নতুন লোকেশ্যন পাই থাকিব আৰু কিবা নহয় নিশ্চয় ভালটো কেনে হৈছে অলপ চাউলটো সিজিব লাগিব চাউলটো হোৱা নাই বৰ্তমান সিজি যাব একদম মাল মাগুৰ আকৌ মইনা জুই হৈ গৈছে খাই ভাল লাগিব আপোনালোকে চাই থাকক
আৰু আমি বাহুবলী বিৰিয়ানীটো প্ৰচেষ্টা চলাই আছোঁ ভাল কৰিবলৈ, আপোনালোকক ভাল কৰি দেখুৱাবলৈ। আৰু বন্ধুসকল, এয়া আমি খাবলৈ ৰেডি হৈছোঁ আৰু বাহুবলী বিৰিয়ানী আমি বহুত কষ্টৰে বহুত কিমান ত্যাগ দি কিনে বনালোঁ, আপোনালোকে দেখা পালে বহুত ত্যাগ দিলোঁ। তাৰ মহিলাবিলাক আমি পানীত ভৰাই দিলোঁ। जान दे देंगे इसके लिए, क्या बात कर रहे हो आप? আৰু এনেকৈ আমি ভাতবিলাক সাজি ল'লোঁ আৰু বাহুবলী বিৰিয়ানী আৰু ইমানেই টেষ্টি হৈছে, ইমানেই ধুনীয়া হৈছে, কি মজা, গুলি হৈছে গুলি। এনেকৈ আহি কেনে জংঘলৰ মাজত বনভোজ খাই বিৰাটেই ভাল লাগে, বিৰাটেই সুন্দৰ আৰু ধুনীয়া, একদম সকলোৱে মিলি বনাইছোঁ। ইমান মজা হৈছে কি ক'ম আপোনালোকক, একদম মানে মনটো জোৰ পৰি গৈছে, পিৰকে গৈছে। আমাৰ জিঅ' ঢিপঢিপাই গৈছিল, ফোনটো মোৰ হাতৰ পৰা ৰুলিং মাৰিছিলোঁ। এতিয়া আপোনাৰ ভিডিঅ'ত পাব, ৰুলিংটো ওপৰতে নাইকিয়া হৈ গৈছে কাৰণ পানীৰ ভিতৰত ফোনটো সোমাই গৈছে। এই মোবাইলটো জাষ্ট পানীৰ তলৰ পৰা ওলালোঁ, কিন্তু এতিয়া মোবাইলটো অন হৈ আছে, অন কৰি দেখাই দিয়ে। এইটো বৰ্তমান অন হৈ আছে। সেইটোৱে কমচে কম মানে যদি দাম দিছোঁ কামটো হৈছে আৰু 17,000 লৈছে, যদিও 17,000 কাম কৰিছে। আৰু এনেকৈ আমি সকলোৱে মিলি বনৰ মাজত ভোজ কৰি আছোঁ, একেকৈ বন ভোজ। আৰু চৰকাৰে প্লাষ্টিক বেন কৰাৰ কাৰণে আমিও ভাবিলোঁ ঠিক আছে, প্লাষ্টিক প্লেট লৈ যোৱাতকৈ আমিও যোনটো প্ৰাকৃতিয়ে আমাক দিছে গছ গছনিৰ পৰা, তাক ব্যৱহাৰ কৰি কিনে আমি বনাইলোঁ, খালোঁ, একদম মজা লাগিল। আৰু বন্ধুসকল, সেই মোবাইলটো যোনটো মোবাইল পৰিছিলে, সেই মোবাইলটো মানে ইমান ভাল মোবাইল বুলি ক'ব পৰা নাছিলোঁ, গম পোৱা নাছিলোঁ। মোবাইলটো মিনিমাম 4 মিনিট আছিল, 3-4 মিনিট আমি বিচাৰি পোৱা নাছিলোঁ। ভিডিঅ'টো আপোনালোকক দেখাই আছিলোঁ, তাৰে মাজত মই মানে ভিডিঅ'টো বন্ধ কৰি দিছিলোঁ। কিন্তু মোবাইলটো মানে এইকাৰণে ক'লোঁ যে মোবাইলটোক ধন্যবাদ, মোবাইলটো ভাল মোবাইল বনাইছে। মোবাইলটো কি আছিল ভাই? Oppo A55 মডেল। আৰু মোবাইলটো ইমান ধুনীয়া মডেল পিছফালে চাওঁ, মোবাইলটো ইমান ধুনীয়া চালিয়া হৈ আছে। তেওঁ মানে কি ক'ম, মোবাইল হেভি আছে, একদম চালিয়া মোবাইল, গম পাই একদম হেভি বছ। আৰু বন্ধুসকল, একদম ৰাস্তাৰ ওচৰতে, এইটো ৰাস্তা মেইন ৰাস্তা, আৰু মেইন ৰাস্তাৰ ওচৰতে কোনেও গম নাপায়, ফটককৈ মানে চিধা ৰাস্তা ক্ৰছ হৈ গাড়ী লৈ গুচি যাব। কিন্তু এনেকুৱা লোকেশ্যন যে জংঘলৰ মাজত আছে, কোনোৱে গম নাপায়, একদম সুন্দৰ জংঘলৰ মাজত। এইটো এনেকুৱা গুফাৰ নিচিনা ৰাস্তা, ইয়াৰ পৰা সোমাই যাব লাগে। সোমাই গৈয়ে আপুনি দেখিব একদম সুন্দৰ এটা জংঘল, সুন্দৰ জংঘলৰ মাজত পাথৰৰ মাজত আপোনাৰ আছে পানী, আৰু পানীৰ ভিতৰত আছে মাছ। এনেকৈ আজি এনজয় কৰিছোঁ আৰু আপোনালোকক ভিডিঅ' বনাই দেখালোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব। আৰু এয়া এই এইখন BMW আমি বহুত ভ্ৰমণ কৰিছোঁ, আকাশে পাতালে, বেলেগ জেগাত গৈছোঁ। আৰু এই মহান পুষ্পা ইমান জংঘলত কেঁকৰা বিৰিয়ানী খাবলৈ গৈছোঁ, আৰু কম মাষ্টাৰ হয়, ফাইটাৰ হয়। আৰু আমি এই ধুনীয়া আৰু খুৰা এটা লগ পালোঁ, খুৰাটো বঢ়িয়া, একদম ধুনীয়া মানুহ, একদম ধুনীয়া কথা কয়। ইয়াতে থাকে খুৰা মানে একদম সুন্দৰভাৱে আমাৰ লগত কথা পাতিছে। আৰু খুৰা এইবিলাক বস্তু সিহঁতৰ ঘৰতে আছে, খুৰাহঁতৰ ন লগালে পাই। এতিয়া আমাৰ খুৰা চুলি পুৰা হেণ্ডচাম, মোৰ চুলি পকি গৈছে, খুৰা চুলি পকাই নাই। এতিয়া পাহাৰত অৰিজিনেল মাল খাই ক'ত চুলি পকি ভাল বস্তু খায়। আমি আৰু হাইব্ৰিড খাওঁ, সিহঁতে আৰু ভাল বস্তু খাব পায়, সেইকাৰণে এখেতৰ ভাল অৱস্থা। আমি হাইব্ৰিড খাই আমাৰ চুলি পকি গৈছে। একেটা চুলি চাওঁ কি হেণ্ডচাম হৈ আছে, একদম ধুনীয়া হৈ আছে। কিবা ক'ব নেকি? ক'ত বুঢ়া, আপুনি দেখাই আছে। উঠা নাই গাড়ী ওলা নাই। আৰু গাঁৱৰ মানুহবিলাক, ইয়াৰে গাঁৱৰ মানুহবিলাক বহুত ভাল আৰু বহুত মানে দিল খুলি কথা পাতে, আৰু একদম মনৰ কথা কয়। বাবু এনেকা তেনেকা চব কথা, খাবি কিবা খাবি। বাবুৰ মোৰ ভাগিন আমাৰ অমনাগৰ পৰা অহা দিনজন আছে। আমি অমট্ৰেঙাৰে বৰপথাৰ তাৰ পৰা আহিছো। ঠিক আছে, আমি আহিছো, লগ পাম আৰু লগ পালে এৰি নিদিবি, ধৰি থাকিব। লগ পালে এৰি নিদিব, ধৰি থাকিব। অ'কে।